সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ভাল এটা খবৰ, কিয়নো আহি গ'ল প্ৰতিবেদন আৰু এই প্ৰতিবেদনখন প্ৰকাশ পায় অসমীয়া প্ৰতিদিন কাকতত যোৱা ২৬ মে' তাৰিখে। ১৫ জুনৰ পৰা ৰাজ্যত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা। ১৫ জুনৰ পৰা ৰাজ্যত আৰম্ভ হ'ব পাঠদান। দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব প্ৰথম পৰ্যায়ত। অধ্যয়নৰত শিক্ষানুষ্ঠানৰ বিপৰীতে সমীপৰ শিক্ষানুষ্ঠানত পাঠ গ্ৰহণৰ সুবিধা পাব ছাত্ৰ ছাত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি পোৱাৰ পাছতেই এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আনহাতে নিউজ ১৮ অসম নৰ্থ ইষ্টৰ খবৰ অনুসৰি জুলাই মাহত দেশৰ বিভিন্ন বিদ্যালয়সমূহ খোলাৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ জ'ন হিচাপে খোলাৰ পৰিকল্পনা হাতত লৈছে। প্ৰথম অৱস্থাত গ্ৰীণ আৰু অৰেঞ্জ জ'নসমূহত খোলা হ'ব বিদ্যালয়সমূহ, কিন্তু বিদ্যালয়সমূহত উপস্থিত থাকিব কেৱল ৩০% ছাত্ৰ ছাত্ৰী। কোন শিক্ষাৰ্থী অৰ্থাৎ অষ্টম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে পূৰ্ণ পৰ্যায়ত বিদ্যালয় খোলালৈ অপেক্ষা কৰিব লাগিব, অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা ছাত্ৰসকলে আহিব পাৰিব বিদ্যালয়লৈ। শিশুসকলক ঘৰতে পঢ়িবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। বিদ্যালয় খোলাৰ সম্পৰ্কত নীতি নিৰ্দেশনাসমূহক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত সপ্তাহৰ অন্তিম ফালে জাৰি কৰিব এই নিৰ্দেশনা। ১৬ মাৰ্চৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ খুলিলে ৩০% ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে দুটাকৈ শ্বিফ্টত হ'ব পাঠদানসমূহ। কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰে যিসমূহ নিৰ্দেশনা জাৰি কৰিব, এই সকলোবোৰ মানিব লাগিব বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে। বিশেষকৈ সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। ৩খন আসন থকা এখন বেঞ্চত বহিব পাৰিব কেৱল ২জন শিক্ষাৰ্থী। ছাত্ৰ ছাত্ৰীয়ে সামাজিক দূৰত্ব মানিছেনে নাই, এই সকলো CCTVত পৰ্যবেক্ষণ কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। প্ৰতিখন জিলাৰ শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শকসকলক সকলো দিশ চোৱা চিতা কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিধান কৰিব লাগিব মাস্ক। উল্লেখযোগ্য যে ছিকিমৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ১৫ জুনৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।